Good morning, বন্ধু বান্ধৱী সকল কি খবৰ মই দীপাঞ্জলি মোৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ মই আকৌ আপোনালোকৰ মাজলৈ আহিলো এতিয়া আহি আছো আলু খানিবলৈ আলু ৰুইছিলো তেতিয়া দেখিছিলে আপোনালোকৰ ভিডিঅ'ত মোৰ এতিয়া আলু খানিবলৈ হৈ গ'ল যাওঁচোন আলু খানিবলৈ লৰাই বুৱাৰীয়ে আলু খান্দি আছে এতিয়া মই আহি আছো আলু খানোগে আপোনালোকক দেখাই থাকিম আলু তুলিত গৈ কিমাননো আলু খানো কি কৰো দেই এয়া হৈছে আলু তলি নাদাহঁতৰো আছে আমাৰো আছে এই লৰাই নাঙল লৈ গৈ আছে দেই আলু খানিবলৈ আৰু ইফালে ইয়া আৰু ইয়াত দেখিছে ভতুৱা শাক কিমান আছে এইবোৰ চব ভতুৱা ফুলি ফুলি গৈছে ভতুৱা শাক এমুঠি ইয়াৰ পৰাই শাক তুলি নিব লাগিব আলু খানিবলৈ গৈ আছো এইখনে হৈছে আলু তলি আধা আধি খান্দি হৈ গৈছে দাদাহঁতৰ এতিয়া আমাৰখিনি খান্দো ইয়াৰ আলু চব মৰি গ'ল ওলাইছে নে হা ৰঙালাও আগ হ'ল আলু এইখিনি তহঁতৰ খান্দিলে কিমান ওলালে তহঁতৰ হেঁচি ধৰিব লাগিব নাঙলটো আলু দেখোন নায়েই গছত ঢুকা যিমানখিনি কঠীয়া হ'ল আলু নায়েই এয়া হৈছে আলু খানিলো এইকেইদিন খানিয়ে আছো আলু আলু এয়া চব মিলি থৈছো দেই আলু এইখিনি ৰঙা আলু আলুখনৰ মানুহকেইটা এইকেইটা সেইফালে গুচি গৈছে আলুখনৰ মানুহকেইটা আৰু এই আলু কাৰোবাৰ এনেকুৱা আলু হৈছে নে জনাবচোন দেই আমাৰ এইবাৰ আলু এয়া হৈছে হেল্ল' গাইজ মই এতিয়া বনাব লৈছোঁ দুপৰীয়া মাছ ফ্ৰাই কৰি আছোঁ এয়া হৈছে কমন মাছ এয়া ফ্ৰাই কৰি আছোঁ মাছৰ লগত বনাম আলু বইল কৰি লৈছোঁ আৰু এয়া মাছ আৰু ইফালে ভাত উঠাই দিছোঁ আৰু ইফালে টেঙেচি টেঙা মানে চাঙৈ টেঙা আমি কওঁ চাঙৈ টেঙা বুলিও কওঁ আৰু টেঙেচি টেঙা বুলি কওঁ মই টেঙেচি টেঙাকে ধুনীয়াকৈ চাফা কৰি লৈ ইয়াত মই হেৰিটো দিয়া নাই অকলে পাতটোৱে বিচাৰি চাফা কৰি লৈছোঁ এইখিনি বনাই ল'ম টেঙেচা আৰু ইফালে নহৰু গুচাই লওঁ আৰু ইফালে পিঁয়াজ এনেকৈ বনাম কোনে কোনে খাই জনাবচোন টেঙেচি টেঙা আমাৰ পেটৰ কাৰণে বহুত ভাল আৰু খাব লাগে গৰমত যিহেতুকে এয়া হৈছে মই মাছখিনি ফ্ৰাই কৰি আছোঁ এনেকৈ মাছখিনি ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰি নলওঁ যেতিয়া শাকৰ লগত বনাম অলপ ফ্ৰাই হ'লেই হ'ব তেনেকৈ মই মাছখিনি ফ্ৰাই কৰি ল'ম আৰু এয়া নহৰু দিম পিঁয়াজ মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ মাছৰ একেখিনি তলতে মই কেইটামান পাঁচফোৰণ দিলোঁ তাৰপিছত নহৰু দিলে শাকৰ সোৱাদটো বহুত বেছি হয় আৰু লগে লগে মই কাটি থোৱা পিঁয়াজ এড কৰিছোঁ ইয়াতে একদম চিম্পুল সেই খানা চিম্পুলকৈ বনাইছোঁ আৰু ইয়াত টেঙেচি টেঙাখিনি কাটি ল'লোঁ আৰু পিঁয়াজ নহৰুখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ ভাজি ল'ম আৰু ইয়াতে মই আটা চটা হালধি দি দিম হালধিখিনি ধুনীয়াকৈ লৰাই ল'ম ধুনীয়াকৈ হালধিখিনি লৰোৱাৰ পাছতে ইয়াতে মই চামুচ এটাখিনি এড কৰি ল'ম মানে
ইয়াতে অকণমান পানী দি দিছোঁ, লাগি ধৰিছে। আকৌ মই সিজাই ল'ম, ধুনীয়াকৈ ভাজি ল'ম, একদম পানীখিনি নাইকিয়া কৰি যোৱাকৈ মই ভাজি ল'ম। অকণমান পানী দি দিছোঁ ইয়াতে। যেতিয়া ইয়াৰ ধুনীয়া ভাৱটো যেতিয়া ওলাব, তেতিয়া মই আলু ইয়াতে মিলাই দিম। চাঙৈ টেঙাখিনি ধুনীয়াকৈ গলাই ল'ম। গলাই ল'ম। ইয়াতে মই আলু এড কৰি দিম এতিয়া। ধুনীয়াকৈ ইয়াতে ভাজি ল'ম। ভাজি লৈ ইয়াতে মই আলু মিলাই দিম। ভাত খাইছে চাঙৈ টেঙাখিনি। ইয়াতে মই সিজোৱা আলুখিনি, সিজাই থোৱা আলু ইয়াতে মই দি দিছোঁ। এনেকৈ বনাই খাবচোন, আমাৰ পেটৰ কাৰণে বহুত ভাল। চাঙৈ টেঙা মাছ পেট ঠাণ্ডা কৰি ৰাখে, পেটৰ যিকোনো সমস্যা দূৰ হয়। আৰু ইয়াতে মই ভাজি লৈছোঁ, ইয়াতে মই এতিয়া পানী এড কৰি দিম। গৰম পানী এড কৰি দিব ইয়াতে। ইয়াতে মই পানী এড কৰি দিছোঁ। ইমানটো জোখত আপোনালোকে জোল খাই সিমানটো জোখত পানী ইয়াতে মিলাই দিব দেই। আৰু অলপ পানী দি দিওঁ। অলপ ইয়াত ঢাকি থ'ম, উতলিবৰ কাৰণে ঢাকি থ'ম। আৰু তৰকাৰীটো ধুনীয়াকৈ উতলিছে। ইয়াতে মই এতিয়া মাছখিনি এড কৰিম দেই। মাছখিনি দি দিম, ধুনীয়াকৈ উতলিবলৈ দিম। ইমানটা পাৰে মাছখিনি তৰকাৰীৰ লগত উতলক। আৰু ইফালে এখন কেৰাহী পাতি দিছোঁ। ইয়াত মই এতিয়া চজিনা চব্জি বনাম। চাই থাককচোন। ইয়াতে কেৰাহী গৰম হৈছে। মই ইয়াতে মাছৰ মাথা আছে, মাছৰ মাথা পিচ ইয়াতে মাছৰ মাথা দুপিচ ভাজি ল'ম। পাঁচফোৰণ দি দিছোঁ। আৰু দি লৈ চজিনাখিনি ইয়াতে আন্দাজ মতে হালধি দিম। হালধি আৰু নিমখ, দিনতো জোখত নিমখ খাই নিমখ দিব। এয়া বহুত ধুনীয়াকৈ মাছৰ চাঙৈ টেঙা আলু
মাছৰ ৰেডি হৈ গ'ল ধুনীয়া, ইমান ধুনীয়া সেয়া আৰু ইফালে মোৰ সদিনা বনাই আছোঁ। ইয়াত মই গোটেইখিনি ইয়াত মই পিঁয়াজ এড কৰা নাই, পাঁচফোৰণ দিছোঁ। যিহেতু মই সৰিয়হ, পিঁয়াজ, বিলাহী, আদা, নহৰু, ধনিয়া পাত গোটেইখিনি একেলগে পিচি লৈছোঁ মিক্সিত। সেইখিনি এটা ইয়াতে মই ধৰি দিম। গোটেইখিনি মই মিক্সিত পিচি লৈছোঁ। এয়া মই গোটেইখিনি পিচি লৈছোঁ। এতিয়া মই ঢালি দিম ইয়াতে। আৰু মোৰ মাছৰ তৰকাৰী ৰেডি। কিমান ধুনীয়া চাচোন, চাঙৰ টেঙা, আলু, বিলাহী, মাছ। সকলোৱে এনেকৈ খাব, পেটৰ কাৰণে বহুত ভাল। খাবচোন এনেকৈ। এতিয়া মই পিচি লোৱা মছলাখিনি ইয়াতে দিম। মছলা মানে সৰিয়হ, আদা, নহৰু, বিলাহী, ধনিয়া পাত গোটেইখিনি মই ইয়াতে দি দিম। বজাৰত সদিনাখন উপলব্ধি হ'লেই আজি দুপৰীয়া থালিখন এনেধৰণে প্ৰস্তুত কৰিলোঁ। চাঙৰ টেঙা, আলু, মাছ বনালোঁ আৰু সৰিয়হ দি পেলাই সদিনা চব্জি বনাইছোঁ। মই হালধি লৈ অলৰেডি সদিনা চব্জিও ৰেডি হৈ গ'ল। এতিয়া খাবলৈ বাকী আছে দেই। এয়া সদিনা চব্জিও ৰেডি। সদিনা সৰিয়হ বটা দি ইমান ধুনীয়া হৈছে কালাৰটো। একেবাৰে ভাতৰ থালিখন আপোনালোকৰ মাজত প্ৰস্তুত কৰি দিম। মই খোৱাৰ লগতে আপোনালোকেও খাব দেই।